আমি ভিতৰত কেনেকে ঘৰ চৰ চিলিং ক'ত বাছো কেনেকে যাওঁ কি কৰোঁ তেনেকুৱা অৱস্থা হৈ গ'ল তাৰমানে মই যে এতিয়া কি কৰোঁ মোৰ শাহুমাক মই কলৈ নিম তেনেকুৱা মানে হৈ গ'ল মোৰ এতিয়া মই কি বলা 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 জাপটো আনি পিনি আনি হেৰি কৰি দিলে আকৌ বৰষুণ পৰিয়ে আছে যে সেইটো কাৰণে আনি জাপটো আকৌ তুলি দিছে আজি পুৱা 4:15 বজাত এজাক প্ৰলয়ংকাৰী ধুমুহাই আমাৰ লাটৰ ব্যস্ত ক্ষতিসাধন কৰি থৈ যায়। বিশেষত আমাৰ দেউলীয়া গোবিন্দপুৰ লাটৰ যিখন চৰকাৰী মুগা ফাৰ্মখন ব্যস্ত ক্ষতিসাধন হয়। প্ৰায় 400 পৰা 500 জোপা গছ উভালি পৰে আৰু বিশেষত এইখনেই আমাৰ লাটটোৰ জীৱিকাৰ সম্বল আছিলে। গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰ প্ৰশাসনে যি ক্ষতিসাধন হৈছে সেই ক্ষতিসাধন যাতে দিয়ে। ইয়াৰ উপৰিও আমাৰ ঢকুৱাখানাটো ধেমাজি যিটো গড়কাপ্তানি পথ এই পথছোৱা গছ উভালি পৰি যোগাযোগৰ ব্যৱস্থা ব্যাহত হৈ